পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভ্লগলৈ। আশা কৰোঁ আপোনালোক সকলোবিলাক ভালে কুশলে আছে। আমিও বাৰু বৰ্তমান ভালে। আজি হৈছে লক্ষী পূজা আৰু মোৰ ফালৰ পৰা সকলোলৈ লক্ষী পূজাৰ বহুত হিয়া ভৰা শুভেচ্ছা জনালোঁ। সকলো ঘৰলৈ যাতে মা লক্ষীৰ আগমন ঘটক তাৰে কামনা কৰিলোঁ। আৰু মই লক্ষী পূজা পাতিব নোৱাৰিলোঁ বিশেষ অসুবিধাৰ কাৰণে। ছোৱালীয়ে চাকি তাকি জ্বলালে বাৰু। লক্ষী পূজা নাই পতাৰ কাৰণে ভিডিঅ' কৰা নহ'ল আৰু গাঁৱৰ ঘৰলৈও যাব নোৱাৰিলোঁ। মই প্ৰত্যেক বছৰে গাঁৱৰ ঘৰত গৈ লক্ষী পূজা পাতোঁ, এইবাৰ যাব নোৱাৰিলোঁ। তাৰ কাৰণে অলপ বেয়াও লাগি আছে, কিন্তু কি কৰিব উপায় নাই। এইফালে কাহ হৈ আছে দেই। তাৰপিছত উপায় নাই, কি কৰিব ন। তথাপি বাৰু এতিয়া এই লক্ষী পূজা খায়ে আহিলোঁগৈ। আচলতে আমাৰ বৰপেটা ৰোডৰ যিখন থানা তাত প্ৰত্যেক বছৰে ডাঙৰকৈ লক্ষী পূজা পাতে। মই জনা নাছিলোঁ, কিন্তু এইবাৰ গম পালোঁ মানে আমাৰ ওচৰতে ভিনদেউ আৰু বাইদেউ এগৰাকী থাকে। তেখেতলোকে নিমন্ত্ৰণ জনালে আৰু সেই ভিনদেউৱে তাতে কৰ্মৰত। ভিনদেউহঁতে যেতিয়া নিমন্ত্ৰণ কৰিছে, এতিয়া যিমান হ'লেও বেয়া কথা ন, নামাতে নগ'লে। তাতে গৈ লক্ষী পূজা খাই আহিলোঁ আৰু তাৰে কিছু ভিডিঅ' কৰি আনিছোঁ। আশা কৰোঁ আপোনালোকে সেই ভিডিঅ'খিনি চাই ভাল পাব। লগতে তাৰে যি ভকতৰ নাম ধৰা নাম আছিলে সেইখিনি চাই হয়তো আপোনালোকেও বহুত ভাল পাব। মই কিন্তু চাই খুবেই ভাল পালোঁ, সেইকাৰণে আপোনালোকৰ কাৰণে ভিডিঅ' কৰি লৈ আহিলোঁ। আচলতে ভকতৰ হেৰিটো হেৰিটোৱে সুকীয়া। আচলতে ভকতৰ সেৱাটো পাবলৈ বহুত ভাগ্য লাগিব। হয়তো মোৰ কপালত আছিল আজি ভকতৰ নাম ধৰা বা কিবা সেইবিলাক চাবৰ কাৰণে চাবলৈ পালোঁ, চাই ভাল লাগিল। সেইকাৰণে আপোনালোকৰ কাৰণে ভিডিঅ' কৰি আনিলোঁ। গতিকে চাব আপোনালোকে। আৰু আজি ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় কমেণ্ট এটা কৰি জনাব যে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। তেতিয়াহ'লে নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰে কামনাৰে। বাই বাই।